সকলোকে পুৰা গুড মৰ্ণিং দিলোঁ। ৰাতিপুৱাই আমি ওলাই আহিলোঁ ঘৰখনৰ কিবা চাফা কাম কৰিম বুলি। আৰু এওঁ যেন গোটেই একদম নিজে কৰি আছে, এনেহেন দেখাইছে। দাদাহঁতক লগাইছোঁ কাম কৰিবৰ কাৰণে, চাফা কৰিব বাৰী। আৰু বাৰীখন চাফা কৰোঁতে একদম পকা পিপৰা নধৰা হৈছে আৰু পুৰা আগৰি ধৰিছে জংঘলেদি। এই চাকচোন চাক একদম অৱস্থা নোহোৱা কৰি দিছে। আৰু সেই বুলি কওঁতে দাদাই একদম কাটি পেলাই ৰঙালাওৰ সেই বুলি শাকখিনি ওলা লুকুৱাইটো নাই আৰু শাকখিনি ল'ব লগা হ'ল। কাৰণ ৰঙালাওডালে একদম আগি ধৰিছে, বেলেগ গছখিনিকে একদম বাঢ়িবই দিয়া নাই। আৰু সেই বুলি পটল ল'লোঁ, ৰঙালাওটো লৈ ল'লোঁ। আৰু ৰঙালাও লাগছিলে উপায় নাই। এওঁ কি গুটি আছে ভেন্দিৰ গুটি ইয়াতে বস্ছিল বুলি এওঁ উঠি ল'লাক। আৰু মই শাক চাক লৈ পটলো ল'লোঁ, জিকা ল'লোঁ আৰু ৰঙালাও যিকেইটা লাগিছিল সেইকেইটাও ল'লোঁ। আৰু লৈ কিনে ঘৰমুৱা হ'লোঁ। আৰু ঘৰত আহি মই বনালোঁ পটলৰে এটা ৰেচিপি। আৰু সেই বুলি বঢ়িয়াকৈ নিমখ হালধি সানি কিনে পটলখিনি ৰেডি কৰি ল'লোঁ। আৰু বঢ়িয়া